এনকে হব বুলি ভাবাই নাছিলো। যাও 2 দিন তেন্দ্ৰা খাই থকা ৰমেনে আজি আৰু একবাৰ ফেট দি উঠি আহি কামাত দিছে। কৈছে বোলে যাওবাৰ নম্বৰ দুটা 100তকে সৰু আছিল কাৰণে এনকে কৰবা পাৰলি দেচোন। যদি নম্বৰ দুটা 100তকে বেছি হৈ যায় তেনেহলে কেনকে কৰবি? ধৰি ল 104 আৰু 108ৰ পূৰণ ফল কেনকে ওলবি? দেচোন দে চাওঁ কিমান কৰবা পাৰা, কিমান পানীৰ মাছ আজি চাওঁ। মই বোলো এই হেতুৰ কাৰণতে এই চেনেলটো চাই থাকবি আৰু এই অংকটো এটাতো অংকটো উত্তৰ মোটামুটি আমি কৰবা পাৰা হৈছোৱে, এটো চাই থাকবি আৰু এই চাই থাকাৰ পিছতে মানে আমি আৰু কেনকে কৰিম হেনে হলি এই হেৰিটো চাই লো লগে লগে খেল লগে লগে পুৰস্কাৰ হিচাপে এটা চাইয়ে যা কেনে সেই বুলি লগে লগে তাক এই বস্তুটো দেখাই দিবা ধৰিলো। আৰু লগে লগে তাক এই বস্তুটো দেখাই দিবা ধৰোতে এতে আমি এই 104 আৰু 108 এই লেখা তাৰ হেতুৱে আমি আৰু একবাৰ লিখি লৈছো। লিখি লৈ এটো কৰাৰ কাৰণে এই গোটেই হেৰিটো আপোনালোকেও বা এই মানে ৰমেনকো কৈছো যে এটো বস্তু সাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু এটো গোটেই শেষকলৈকে চাব লাগিব। শেষকলৈকে চালিহে ইয়াৰ গোটেই মজাটো ল'ব পৰা যাব। নহলে এনেই আধাতে চালি এটো একো মজা পোৱা নাযাব আৰু একো কব পৰাও নাযাব। তেনেহলে আমি সেই আগৰ নিচিনা আৰু আহি গেলো 104 আৰু 108। এটা 104 আৰু 100ৰ মাজৰ পাৰ্থক্য কিমান? 4। 108 আৰু 100ৰ মাজৰ পাৰ্থক্য কিমান? 8। এই দুটা পূৰণ কৰিম, এই দুটা পূৰণ কৰিলে কিমান পাম? 32 পালো। আৰু তাৰপিছত এই 104 আৰু এই 8 আজি এই নম্বৰ দুটা যেহেতু ডাঙৰ গতিকে আমি যোগ কৰিম। আগৰ বাৰত নম্বৰ দুটা সৰু আছিল কাৰণে বিয়োগ কৰিছিলো, এবাৰ নম্বৰ দুটা ডাঙৰ কাৰণে যোগ কৰিম আৰু যোগ কৰি দিলো। আৰু এই 104 আৰু এই 8 নাইবা এই 108 নাইবা আৰু 4 যোগ কৰি আমি এতে লিখি দিলো 112। চাফা উত্তৰ আমি পাই গেলো। আৰু এনকে কোৱাৰ লগে লগে ৰমেনেও কৈছে বা এনকে হব বুলি ভাবাই নাছিলো। আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাৰ কাৰণে ধন্যবাদ। আজিলৈকে আমি ইয়াতে সমাপন কৰিলো আৰু এই ভিডিঅ'টো এনেকুৱা ধৰণৰ এইবিলাক আপোনালোকে চাই থাকিব বুলি